সেইটো আচলতে হামিং বুলি নহয় থিম চং টাইপ কিবা এটা বনাম বুলি কৈছিলো চ' ৰাতিপুৱা 5টামান বজাত মই বনাইছোঁ ষ্টুডিঅ'তে শুই আছিলোঁ মই মোবাইল তাৰপিছত হেৰি ভাইমনৰ লগত তেতিয়া প্ৰডাকশ্যন এজন মানুহ আছিলে কাম কৰে কাৰণ মানে এনি টাইম হেট এটা পিন্ধি থাকে আৰু ঘৰগুটা পিন্ধি থাকে ঠাণ্ডা দিন সেইকাৰণে তাৰ নাম দি দিলোঁ ফেণ্টমে তেনেকৈ থাকে এতিয়াও ফেণ্টম বুলিয়ে চিনি পায় সি গৈ মোক জগাইছে মানে 3 মাহমান জগাইছে মোৰ লাষ্টত খং উঠিছে মই সেইবিলাক কিবৰ্ডখন ল'লোঁ আৰু এতিয়া মই কিবৰ্ডতে প্ৰগ্ৰেমিং কৰোঁ তেতিয়া ছফ্টৱেৰবিলাক অহা নাই তেতিয়া ইনষ্টেণ্ট বনোৱা বস্তু এটা মানে বুলি ভাল ক'লে আৰু চিনেমাখন ইউজ কৰা হ'ব 2-3টামান জেগাত ইউজ কৰা হৈছে এনেকুৱা আছিলে চাগে পাহৰিছোঁ এইটো এই যেতিয়া হেৰি এই হামিংটো যেতিয়া ক্লিপবিলাক শ্বেয়াৰ হৈ আছে তাত মানে কমেণ্ট দিছে মানে টু মাই ডিয়াৰ ফিউচাৰ জেনেৰেশ্যনছ ডোন্ট লেট দিছ হাইট ডাই মানে জীয়াই থাকিব লাগিব প্ৰজন্মৰ পাছত প্ৰজন্ম মানে এই নতুন প্ৰজন্মটোৱে এই ফিল্মখনৰ মাজে মোৰ মানে বেলেগ ধৰণে পাই গ'ল নতুনকৈ পাইছে আৰু সৰু ল'ৰা ছোৱালী এইটো কৈছে মোৰ এতিয়াও একদম বুজবম সিং এইটো বেলেগ ধৰণৰ গৈছে আৰু সেই ভাইমনদাক থাকি দিয়াৰ পাছত আপুনি গানকেইটা ৰেডি কৰা নাছিলে ভাইমনদাক আপুনি মিছাকে ক'লে গান ৰেডি আছে খুব কম সময়ৰ ভিতৰত 2-3টা গান হঠাৎ কেনেকে ভিতৰত গৈ পেলাই ৰেকৰ্ডিং কৰি বাহিৰত বহিৰে গৈছে আৰু মোৰ আচলতে বেছিভাগ গান মানে কি মই খুব প্লেন কৰি গান বনোৱা নাই মই গানবিলাক মানে এটা নিজে এটা কল্পনা এটা কৰিলোঁ সেইবোৰ গান যদি হয় এটা ছিকুৱেঞ্চ এটা কল্পনা কৰিলে চিনেমা নিচিনা তাৰপৰা সেইটো গান বনাওঁ আৰু মই একেলগে লিখি যাওঁ যদি নিজে মিউজিক লৈ যাওঁ লিখিও যাওঁ একেলগে গাইডটো গাই দিওঁ তাৰপিছত পিছত ফাইনেলি এটা গান কৰিলোঁ চিনেমাত মই চিনেমাৰ মিউজিক যেতিয়া কৰোঁ তেতিয়া মই ভাৱনাক মানে ভাৱনাই হওক বা বেলেগৰ চিনেমা মিউজিক কৰিছোঁ মই সদায় চিনপচিছটো বিচাৰোঁ স্ক্ৰিপ্ট নপঢ়োঁ চিনপচিছ এটা সৰুকৈ দিব পাওঁ আৰু গানটোৰ প্ৰি ছিকুৱেঞ্চটো দিবলৈ পাওঁ পষ্ট ছিকুৱেঞ্চটো দিবলৈ পাওঁ মানে গানটোৰ আগতে কি ঘটনা ঘটি আছে গানটোৰ পিছত কি ঘটনা ঘটি আছে সেইকেইটা মই মেইন পাৰ্ট বিচাৰোঁ সেইকেইটা লিখি দিলে মোৰ কাৰণে ইজি হৈ যায়